MAB লাইভলৈ স্বাগতম জনাইছোঁ। দেউৰী স্বায়ত্তশাসিত নিৰ্বাচনত ২ নং কুণ্ডিল সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্ৰী ৰঞ্জিত দেউৰীক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে ৰাইজে অতি আনন্দিত হোৱা দেখা যায়। উল্লেখ্য যে ১ নং কুণ্ডিল সমষ্টিবাসী ৰাইজে আই কংগ্ৰেছ জিন্দাবাদ, ৰঞ্জিত দেউৰী জিন্দাবাদ, সোনিয়া গান্ধী জিন্দাবাদ আদি শ্লোগান দিয়া দেখা যায়। লগতে ৰঞ্জিত দেউৰীয়ে ৰাইজক সেৱা কৰাৰ সুযোগ দিলে দেউৰী জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন তথা বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দি এইদৰে বাক্য প্ৰদান কৰে। আপোনালোকৰ চেনেলটো মই নমস্কাৰ জনাইছোঁ আপোনালোকৰ সেইটো, কিন্তু মই এই কুণ্ডিল সমষ্টিৰ আজি মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মোৰ কংগ্ৰেছ দলৰ পৰা। আজি যদি মোৰ ৰাইজৰ জয়যুক্ত কৰি দিয়ে মই ৰাইজক ভালদৰে পৰিচালিত কৰি যাম বুলি মোৰ আশা আৰু মোৰ এই ৰাইজে মোক বহুত সঁহাৰি জনাইছে যাতে মই কুণ্ডিল সমষ্টিৰ পৰা জয় হোৱাটো নিশ্চিত। আজি এই প্ৰাংগণত আপোনালোকৰ এই চেনেলৰ যোগেদি মোৰ ৰাইজে মোক বহুত সঁহাৰি জনাইছে আৰু মই অনাগত দিনত স্বায়ত্তশাসিত পৰিষদৰ যদি মই জয় হৈ যায় মই ৰাইজৰ হকে ভালদৰে কাম কৰি যাম বুলি মোৰ আশাবাদী। সমষ্টিত মানে 7খন গাঁও সমাবিষ্ট হৈ আছে আৰু 90% মই সঁহাৰি মোক জনাইছে ৰাইজে। সঁচাই মোক এইটো হৈছে কেলৈ মই আমাৰ যোনটো কুণ্ডিলিয়াৰ মানে মন্দিৰ মই জয়যুক্ত হ'লে যদি ৰাইজৰ সঁহাৰিৰে ৰাইজক এনেদৰে কৰিব লাগে কিদৰে কৰিব লাগে সেইখিনি ৰাইজৰ পৰামৰ্শ মতে মই কৰি যাম বুলি মই আশা। নিউজ ডেস্ক ৰিপৰ্ট MAB লাইভ।